দুই পুৰণি বান্ধৱী ৰাধা আৰু মীনা বহুত বছৰৰ পাছত পাৰ্ক এখনত লগ পালে। সিহঁত দুয়োৰে বিয়া হোৱাও বহুত দিন হ'ল। ৰাধাই নিজৰ পুত্ৰ মোহন আৰু মীনাই পুত্ৰ ৰাজুক লৈ পাৰ্কলৈ আহিছিলে। বহুত দিনৰ পিছত ৰাধাই মীনাক লগ পাই বহুত কথা পাতিলে। তাৰ মাজতে তাই চিন্তিত হৈ প্ৰশ্ন এটাও সুধিলে। মীনা, ৰাজুৰ আঙুলি চপোৱাৰ অভ্যাস এটাই গঢ় লৈছে। কেনেকৈ এৰুৱাওঁ তাৰ এই অভ্যাসটো? মই বৰ চিন্তিত হৈ পৰিছোঁ জানা। মীনাই হাঁহি এটা মাৰি এগৰাকী অভিজ্ঞ ডাক্তৰৰ দৰে ক'লে। ৰাধা, সমাধানটো বৰ সহজ। ময়ো প্ৰথমতে বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ। তাৰ পিছত ইয়াৰ সমাধান বিচাৰি পালোঁ। ৰাধাই কৌতুকেৰে সুধিলে, হে হয় নেকি? কোৱাচোন ইয়াৰ সমাধানটো কি? মীনাই হাঁহি হাঁহি উত্তৰ দিলে, মই জানি বুজিয়ে ৰাজুৰ পেণ্টটো ঢিলাকৈ চিলাই দিছোঁ। এতিয়া সি সকলো সময়তে পেণ্টটো তললৈ পৰি যোৱাৰ ভয়তে পেণ্টটো ধৰি থাকে, যাৰ কাৰণে এতিয়া তাৰ আঙুলি চপিবলৈ সময়ে নহয়।